ইপিনে আছে ৰাণী আৰু ইপিনে আছোঁ মই। তো আজি ৰাণীক মানে আমি উৰ্পদ বিল দেখাবৰ কাৰণে লৈ আছোঁ। এই চাওক, আপোনালোকৰ গোৱালপাৰা যিসকলে গোৱালপাৰাত বসবাস কৰে, আপোনালোকৰ গোৱালপাৰা কিন্তু একদম মানে চালিয়া কিন্তু দে, মানে মানিছোঁ আৰু ইমান ধুনীয়া, মানে দীপৰ বিল যাবই নালাগে। আপোনালোকৰ গোৱালপাৰাত গ'লে আহিলে মানে দীপৰ বিল যাবই নালাগে। তো ইপিনে লুকছটো এবাৰ চাই লওক ৰাণীৰ। ইপিনে হেলমেটটো দি দিছোঁ, কিন্তু গাইজ এটা প্ৰব্লেম হৈ আছে, মানে বাইকখন মোৰ মানে এনেকুৱা মানে ৰেচিং বাইক চলোৱা অভ্যাস নাই, যিহেতু মানে কোমৰ বম বিষ হয়, মানে মোৰ আগৰ পৰাই কোমৰৰ বিষ আছে না, পূৰা এনেকৈ হালি চলোৱা হয় বাইকটো। তো সেইকাৰণে কোমৰটো বিষ, তাৰপিছত এই হাতটো মানে এনেকৈ বহুত বিষ, তো এইখন মানে চলোৱা মোৰ কাৰণে ইম্পচিবল হৈ আছে। কিন্তু ডিউকখানত হ'লে মানে মোৰ বহুত বেষ্ট আৰু মানে একদম চিধাকৈ এনেকৈ চলাব পাৰোঁ, কিন্তু এইখানত ভাই নৰা। আৰু ইয়াত যদি বাইক, ভাগ্য ভাল যে গাৰ্লফ্ৰেণ্ড নাই, গাৰ্লফ্ৰেণ্ড থাকিলে ইয়াত বুলি আছে একদম হাতীৰ ওপৰত উঠাৰ নিচিনা লাগে। তো কি কৰিম, উপায় নাই গাইজ। তো এই দোকানটোত ধুনীয়াকৈ চানা থানা খালোঁ। এতিয়া আমি যাম মানে এটা চালিয়া জেগাত যাম, আৰু সেই জেগাটা মোৰ খুব বেছি ফেভৰেট। কিয় ফেভৰেট মানে মই জানাম আৰু, কিন্তু বহুত এটা মানে ফেভৰেট যোনটো জেগাত যাই আছোঁ এতিয়া। চ' আপোনালোকক মানে দেখুৱাম আৰু, ফেভৰেট কাৰণে দেখাম, নহ'লে দেখুৱালোঁ হয়। We are Assamese, we are Indian, we are in world, we are Sutrador. তো আপোনালোকক কৈছিলোঁ যে মোৰ বহুত বেছি মানে ভাল লগা জেগা, মোৰ খুব বেছি মানে প্ৰিয়। চ' কিয় কৈছিলোঁ মই, ইয়ে দেখো ভিউ। তো এইটো হৈছে ইমান ডাঙৰ এটা চাহ বাগান। তো এই চাহ বাগানৰ বৰ্তমান মাজত চাৰিওপিনে গ্ৰীণ, মানে কি ক'ম আৰু, প্ৰথম কথা গ্ৰীণৰ লগত মোৰ বহুত বেছি মানে জৰুৱা সম্পৰ্ক আছে এটা। চ' গ্ৰীণ বহুত বেছি ভাল লাগে। তো এই পৰিৱেশত আহিছোঁ এতিয়া চাওক, একেবাৰে মানুহে নাই। চ' এইটো পৰিৱেশত আহিবৰ কাৰণে বহুত বেছি ইচ্ছা কৰি আছিলোঁ, আৰু আজি ফাইনেলি আহি পালোঁ এই জেগাটোত। চাওক চাৰিওপিনে গ্ৰীণ, ৱাও। এইটো হৈছে চাহপাত, আমাৰ অসমৰ চাহপাত। এই চাওক, এইটো হ'ল চাহপাত। চ' বৰ্তমান আমি আছোঁ কৃষ্ণৰ পৰা ভিতৰত ফুতুৰিপাৰা বুলি কয় জেগাখিনি, ফুতুৰিপাৰা কয় না, জেগাটো মানে ফুতুৰিপাৰা বুলি কয়। বহুত প্ৰায় কিমান বিঘা হ'ব ধৰিব নোৱাৰোঁ, মানে 30-40 বিঘা বেছি হ'ব না, প্ৰায় ধৰি লওক 50-60 বিঘা বুলি গোটেই চাহ বাগান। তো বৰ্তমান আছোঁ আমি ফুতুৰিপাৰাত, আমাৰ শচীন ছাৰৰ ঘৰত। কিবা এটা স্পেচিয়েল মানে ভাল লাগে এইবিলাক চাহ। এইয়া গোটেইবিলাক লিবু, এইয়া মানে ঘৰৰ বাগানবিলাক, এইয়া মানে বেছিভাগ লিবু আৰু চব লোকেল। আৰু ইহঁতৰ ঘৰত মানে চব বস্তু লোকেল, মানে কি ক'ম আৰু। এইপিনে আছে ফল, এইপিনে জিকা চিকা, মানে একদম আৰু কল গাছ, তামোল গাছ। মানে ইহঁতৰ ঘৰত আমি যেতিয়াই আহোঁ, মানে মই আগতে আহিছিলোঁ এবাৰ, চব বস্তু আলু, ফুলকবি, বন্ধাকবি, সেইগিলা মানে গোটেই মানে লোকেল আৰু। তো সেইকাৰণে ইহঁতৰ ঘৰত আহি মানে ভাল লাগে আৰু কিবা এটা ভাল লাগে। তো বহুত বেছি ভাল লাগি আছে, আৰু মানে বহুত আছে হা, লিবু গাছ বহুত আছে। তো মোক মানে লিবু দি পঠাব বিচাৰিছিল, কিন্তু মই ক'লো মানে মই যিহেতু বাইক লৈছোঁ, তো সেইকাৰণে মানে মই লৈ নাযাওঁ আৰু। আৰু ইপিনে খিচিৰি লগতে আলু ভাজি। তো এতিয়া গাইছ আৰম্ভ কৰোঁ আৰু। এয়া ফুকলা কৃষ্ণ শিৱ মন্দিৰত যায় সেৱা কৰোঁতে বোলে কৃষ্ণৰ নামটা লয়। বাবা তুমি ত্ৰিভুৱনৰ, ভোলা তুমি ত্ৰিনয়নৰ, সংগীত তোমাৰ নন্দী ভিংগি, সতী তোমাৰ মা পাৰ্বতী। অ'কে, তো গাইছ এতিয়া আহি পালোঁ ঘৰত। মানে ৰাস্তাত যেতিয়া ধূলা না, মানে কি ক'ম, বাইক চলাব নোৱাৰা। হেলমেট পিন্ধিছোঁ তথাপিও গোটেই গাটো মানে পূৰা ধূলা, সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু ৰাস্তাত। তো ঘৰ আহি পালোঁ। চ' ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ' ডিউক 200 লগত অৰেঞ্জ, মানে এইখনে পিন্ধিম ইয়াৰ লগত। চ' নেক্সট ভিডিঅ'টো মানে ইয়াৰ আৰু মোৰ, আমাৰ দুজনৰ মাজত হ'ব আৰু। চ' কেনেকুৱা পাইছে আপোনালোকে জনাব। মানে ধুই থাই পূৰা চিকচিকা কৰি দিছোঁ চা, পূৰা চিকচিকা কৰি থৈ দিছোঁ ধুই ঠাই। আৰু ইপিনে অলপমান বেমাৰ চেমাৰ হৈ আছিল, সেইখিনিও মানে ইয়াক হস্পিটেলত দি পূৰা একদম ক্লিয়াৰ চিকচিকা। এতিয়া দাউৰাও।